Hi guys, welcome back to my channel. Ako আহিলো আপোনালোকৰ মাজত নতুন ভিডিঅ' লৈ মই মাছ গৰম কৰি আছো মানে মই ভাবিছো ৰাতিপুৱা পইতা ভাত খাম বুলি মাছৰ ভাজিটো আছিলে এতিয়া যে অলপ গৰম কৰি দিছোগে এতিয়া এই মাছটো মানে পিটিকা বনাম এতিয়া মাছখিনি গৰম কৰি আছো আৰু আলু বইল কৰিছো চুলিটো বান্ধি লওঁ এতিয়া আমি বনাম পইতা ভাতখিনি নেমুখিনি কাটি লওঁ এয়া লৈছোঁ মই ভাত ঠাণ্ডা ভাত হয় ৰাতিৰ ভাত মই পানী ঢালি দিছোঁ আৰু ইয়াতে নেমু চেপি দিছোঁ মই আৰু ইয়াতে মিঠাতেল অলপ ঢালি দিম আৰু নিমখ দি দিম আৰু মিক্স কৰি দিম ভালদৰে আৰু হৈ যাব আমাৰ পইতা ভাত ৰেডি হৈ গ'ল মাছ পিটিকা বনাইছোঁ মাছৰ লগত আচাৰ আলু পিটিকা আৰু বইল কৰা ভেন্দি আৰু তিতা কেৰেলা আৰু নহৰু আচাৰ ভোট জলকীয়া আৰু নিমখ অলপ লৈছোঁ খাওঁ আৰু ৰাতিপুৱা যদি এনেকুৱা ভাত খাব পাৰোঁ পইতা ভাত কি লাগে জ্বলিছে ভোট জলকীয়া সানি লৈছিলে হাতৰ ওপৰবিলাক জ্বলিছে আৰু এইকেইটা জলকীয়া বহুত টেষ্টি আছিলে কিন্তু একদম পেট ফুল হৈ গৈছে একদম পেটটো বহুত খাই দিলোঁ মানে বহুত টেষ্টি হয় ৰাতিপুৱা এনেকুৱা খালে আৰু ভাল লাগি যায় কিন্তু মাংস হ'লে বেছি ভাত খাব নোৱাৰি কিন্তু এইটো হ'লে পুৰা খাব পাৰি মানে পেটটো পুৰা ফুল হৈ যায় আৰু ইমান টেষ্টি হয় নহয় গড মেলি আজৰি হৈ গ'লোঁ গা পা ল'লোঁ এতিয়া এনেই বিচনাত পৰি আছোঁ কথা পাতিবলৈও কোনো নাই অকলে ভিডিঅ' কৰিব দিবলৈও কোনো নাই নিজে কৰি আছোঁ হাতেদি সেইকাৰণে ভিডিঅ' কৰাটো ইমান ভাল হোৱা নাই মোৰ অলপ কাম আছে মানে ভিডিঅ'খিনি এডিট কৰি লওঁ এইকেইদিন ভালকৈ ভিডিঅ' বনোৱাও হোৱা নাই নিউকৈ ষ্টাৰ্ট কৰিছোঁ আৰু ভালকৈ ভিডিঅ' দিবও পৰা নাই কাৰণ কামত বিজি থাকোঁ মই এতিয়া ফ্ৰী আছোঁ এইকেইদিন ভাবিছোঁ এইকেইদিন ভিডিঅ' বনাওঁ আৰু এডিটো কৰি দিওঁ এতিয়াই কাৰণ কামকেইটা কৰি লওঁ তেতিয়া আজৰি হৈ লগ পাইছোঁ আপোনালোকক শুই গৈছিলোঁ মই জাষ্ট উঠিছোঁ ভিডিঅ' এডিট কৰি থাকোঁতে মোৰ টোপনি বহুত লাগিছিল আৰু মই শুই গ'লোঁ এতিয়া উঠিলোঁ মাতো লোৱা নাই মোৰ আৰু বহুত কিবা খাব মন হৈ আছে মোক কিবা বহুত বেলেগ টেষ্টি বস্তু এটা খাব মন গৈছে উঠিয়ে কিবা কিবি খাব মন গৈ থাকে কি খাম ভাবি আছোঁ ভাবিছোঁ মই KFC অৰ্ডাৰ কৰি খাম আৰু মোৰ 50% অফো আছে জমেটো ভাবিছোঁ অৰ্ডাৰ কৰি খাম বুলি অৰ্ডাৰ কৰি লওঁ তেতিয়ালৈকে অৰ্ডাৰ কৰিলোঁ এনেই মই এতিয়া বাহিৰৰ ফালে চাই আছোঁ বহুত ধুনীয়া ভিউ আমাৰ ফালৰ পৰা ইয়াৰ পৰা দেখি পায় টিভি টাৱাৰো দেখি পায় এয়া এই পাহাৰটো দেখিছেনে সেইটো টিভি টাৱাৰ হয় আমাৰ ইয়াৰ পৰা ইমান ধুনীয়াকৈ দেখি পায় আৰু বহুত ধুনীয়া ভিউ হয় ৰাতিত মই ইয়াৰ পৰা চাই থাকোঁ ওপৰৰ পৰা ৰাস্তাৰ ফালে চাই আছোঁ কেতিয়া আহিব বুলি আহি পালে এতিয়া মই ফোন কৰিলে তন্দুৰী বাৰ্গাৰ আৰু চিকেন উইংছ অৰ্ডাৰ দিছিলোঁ এয়া ৰখিব পৰা নাই আৰু খাওঁ আৰু
এতিয়া খাওঁ। মোৰ খাই হৈ গ'ল, একদম দিল খুশ হৈ গয়া, মানে মোৰ একদম ফেভাৰিট বস্তু সেইটো মই খালোঁ, একদম মন ভাল লাগি গ'ল। ঠিক আছে নহ'লে আজিলৈ আহোঁ। আজিৰ দিনটো মই কি কৰিলোঁ সেয়াই অকলে সেইটোৱে দেখাব চেষ্টা কৰিলোঁ। যদি ভাল পায় ভিডিঅ'টো চাই তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মোক ছাপোৰ্ট কৰিব, সেইটোৱে ক'ম। ঠিক আছে নহ'লে লগ পাম নেক্সট ভিডিঅ'ত।